নমস্কাৰ এভৰিৱান। আজি মই আপোনালোকক দেখুৱাবলৈ ওলাইছোঁ কাপোৰ বাতি কৰা ভিডিঅ' অকণমান ৰাখি থৈছিলোঁ, সেয়া ভাবিলোঁ আপোনালোকক দেখুৱাই দিওঁ। এইটো এটা ফ্ৰেম হয় আৰু ববিনকেইটা লৈছোঁ আৰু এইকেইডাল কি কয় কইল হয়, এইকেইডাল তেনেকৈ বনাই দিছে। এইকেইটাত ভিতৰত ববিনকেইটা সোমাব লাগিব আৰু মই সূতাকেইটা চাফা কৰি লৈছিলোঁ, যিহেতু বহুত বছৰ হ'ল এনেকৈ পৰি আছিলে। সূতাকেইটা মাৰ যোৱাৰ নিচিনা হৈছে, গতিকে মই এনেকৈ ববিনকেইটা ভৰাইছোঁ। তাৰপিছত ওপৰত এটা ভৰাইছোঁ, তলত এটা ভৰাইছোঁ। তেনেকৈ ভৰাই অইলডাল এনেকৈ সোমোৱাই দিছোঁ। গতিকে ইয়াতে মই গোটেইকেইটা ববিন ভৰাই ল'ম। ইয়াতে প্ৰায় মই 10টা ববিন ভৰাম। ইয়াতে 12টা ফুটা আছে, মানে 12টা ফুটাত 24টা ববিন ভৰাব পাৰি। আপুনি যদি চাদৰ পাৰি লগায় তেতিয়াহ'লে 4টা ববিনত চাদৰৰ পাৰিটো লগাব পাৰি আৰু বাকী 20টাত আপুনি মাজৰখিনি কৰিব পাৰি। তেনেকৈ দেউতাই বনাই দিছিলে। গতিকে এতিয়া মই ইয়াতে যিহেতু চাদৰত পাৰি নিদিওঁ, গতিকে ইয়াতে 10টা ববিন ভৰাই লৈছোঁ। মানে 10টা মানে 20টা হ'ব ববিন, 10টা ফুটা আছে যিহেতু ইয়াতে ওপৰত তলত 20টা হ'ব। তাৰপিছত ওপৰত আৰু তলত ববিনকেইটাৰ পৰা সূতাকেইডাল এনেকৈ এডাল এডালকৈ গাঁঠি দিব লাগিব। মানে ওপৰৰ এটা ববিন আৰু তলৰ এটা ববিন তেনেকৈ সূতাকেইটা গাঁঠি ল'ব লাগিব। গোটেইকেইটা ববিনতে এটা এটাকৈ মানে দুটা ববিন গাঁঠি ল'ব লাগিব। দেখা পাইছে কেনেকুৱা ধৰণে গাঁঠা হৈছে। ওপৰত এডাল ৰছী আৰু তলত এডাল ৰছী গাঁঠি ল'ব লাগিব আৰু গোটেইকেইডাল ধুনীয়াকৈ মিলাই ল'ব লাগিব। মানে এবাৰতে ল'ব লাগিব। লৈ এটা আপুনি মহুৰা ল'ব লাগিব। মহুৰাটো লৈ পেলাই এনেকৈ টানি নিব লাগিব। প্ৰথমে অকণমান জোৰ হয়, কিন্তু লাহে লাহে টানাৰ পিছত ঢিলা হৈ যায়। আৰু মহুৰাটো যদি নলয় আপুনি হাতত লয়, তেতিয়াহ'লে আপোনাৰ হাত কাটি যাব পাৰে সূতাৰে। সেয়েহে আপুনি মহুৰা বা যিকোনো কিবা ৰাউণ্ড বস্তু ব্যৱহাৰ কৰিব, যাতে আপোনাৰ হাতখন কাটি নাযায়। তাৰপিছত মই আপোনাৰ ওচৰলৈকে দেখুৱাই দিছোঁ। এইফালে সুঁতি পুতা হৈছিলে, সুঁতিকেইটা পুতা মোৰ দেখুওৱা নহ'ল, কাৰণ মই এইফালে নাহোঁতে মায়ে আগতে সুঁতিকেইটা পুতি থ'লে। গতিকে ইয়াত প্ৰথমে এটা সুঁতি পুতি লৈছে আৰু নেক্সট এইফালে 2টা সুঁতি পুতা হৈছে। মানে আমি দীঘলকৈ বাতিটো কৰা নাই, অকণমান জেগাটো কম, যিহেতু জেগাটোৰ কম কাৰণে আমি অকণমান বেছিকৈ ল'ব লগা হৈছে। মানে মুটকা বাতি কৰা বুলি কয়, কিন্তু আমি একদম প্ৰথমৰ পৰা শেষলৈকে মানে মুটকা বাতিটো কৰা নাই, আধাতে ৰৈ দিছোঁ। আধাতে এনেকৈ সুঁতি পুতি লোৱা হৈছে। যিহেতু ইয়াতে মাত্ৰ 6খন কাপোৰ বাতি কৰা হৈছে, সেয়েহে আধাতে এনেকৈ ৰৈ গ'ল। গতিকে এনেকৈ দেখিছে। তাৰপিছত সূতাটো আনি এনেকৈ এটা পাক দিব লগা হৈছে। পাকটো দিলেহে তাৰমানে আপোনাৰ মূৰটো থাকিব বুলি কয়, আৰু মূৰ বুলি কয় এইটো। তাৰপিছত আপুনি নেক্সট আপুনি মানে কি ফ্ৰেমৰ কাষলৈকে আহিব লাগিব। আহি হাতখনেৰে এনে পাককেইটা দিব লাগিব। এটা ওপৰৰ ববিনৰ সূতাডাল আৰু তলৰ ববিনৰ এটা ওপৰ এটা তল এনেকৈ দিব লাগিব। কেনেকৈ দিছে দেখা পাইছে। আৰু ইয়াতে ঘৰ দিব লাগিব। ঘৰৰ কাৰণে কিন্তু আপুনি দুডাল সূতা দিব লাগিব। মই ইয়াতে ঘৰ দিয়াটো দেখুওৱা নহ'ল, আপোনালোকক মই মুখেৰে কৈ দিছোঁ। ইয়াতে 10টা ঘৰ দিব লাগিব। মানে 20টা ববিন আছে যিহেতু 10ডাল ঘৰ দিলে আপোনাৰ হৈ যাব এবাৰতে। আৰু যদিহে আপোনাৰ ববিন কমকৈ থাকে, তেতিয়াহ'লে আপুনি অকণমান বেছিকৈ দিব লাগিব। মানে আপোনাৰ 10টা ঘৰ দিবলৈ যিমান বাৰ হয় আপুনি হিচাপ কৰি ল'ব লাগিব। তাৰপিছত এনেকৈ পাকটো দিব লাগিব। পাকটো দিয়াটো আপোনাক দেখুৱাই দিলোঁ। তাৰপিছত আকৌ নেক্সট যাব লাগিব, গৈ আকৌ সেইপিনে তেনেকৈ পাক এটা দিব লাগিব। তেনেকৈ বাতি কৰা হয় কাপোৰবিলাক। আপোনালোকক থুলমূলভাৱে মই দেখুৱাই দিছোঁ। এইফালে ববিনকেইটা টানিলে ধুনীয়াকৈ আহি থাকে। তাৰপিছত আপুনি এনেকৈ সূতাটোৰ বাহিৰেদি লৈ যাব লাগিব, আনি এইফালে পাক এটা দি থৈ দিব লাগিব ধুনীয়াকৈ। এনেধৰণে কাপোৰ বাতি কৰা হয়। ইয়াতে মই মুগা সূতা মাছৰাজি হয়, মুগা সূতা ব্যৱহাৰ কৰা হৈছে বাতি কৰোঁতে। তাৰপিছত এনেকৈ কৰোঁতে আপুনি হিচাপ কৰি ল'ব লাগিব আপোনাক বহল কিমান লাগে, আপুনি কিমান বহলকৈ লয়। আমি ইয়াতে চাদৰ হ'লে 1000 হয়, আৰু যদি আপুনি মেখেলা দিয়ে তেতিয়াহ'লে 900 বা 950 দিলে হৈ যায়। ইয়াতে সূতাকেইডাল বজি গৈছিলে, ইয়াতে টেঙা পাত আছিলে, গতিকে তাতে বজিলে কাৰণে লাষ্টত মই টেঙা পাতডাল কাটি দিব লগা হ'ল। যি নহওক, তাৰপিছত এনেকৈ হাতেৰে পাক দি পেলাই দিব লাগে, সেইটোও মই আপোনালোকক দেখুৱাই দিলোঁৱেই বাৰু। তথাপিও আৰু এবাৰ দেখুৱাই দিছোঁ কেনেকৈ পাকটো দিব লাগে। এই কামটো কৰি কিন্তু বহুত বেছি ধুনীয়া লাগে। আপোনালোকে নিজে কৰিলেও গম পাব, আৰু যিসকলে কৰে তেওঁলোকে জানেই বাৰু। এবাৰ কৰাৰ পিছত মানে সেইটো ৰাপে লাগি থাকে, সৰু লাগি থাকে। তাৰপিছত তেনেকৈ কৰি আপোনাৰ যিমানমান হয় আপুনি হিচাপ কৰি ল'ব। ইয়াতে যিহেতু মোৰ 20টা ববিন আছিলে, গতিকে 20কৈ যিমান লাগে 1000ত সিমানমান লৈ ল'ব লাগিব। তাৰপিছত বাতি কৰা হৈ যাব। তাৰপিছত বাতি কৰা হোৱাৰ পিছত লাষ্ট আকৌ আপুনি ঘৰটো দিব লাগিব। ঘৰ দিবলৈ ঠিক তেনেকৈ দুটা ববিন দিব লাগিব। দুটা ববিনেৰে 10টা ঘৰ দিব লাগিব।
এনেকৈ মোৰ গোটেই বাতি কৰা হোৱাৰ পিছত লাষ্টত মায়ে ঘৰটো দিয়া আপোনালোকক দেখুৱাই দিলোঁ। এয়া ওপৰৰ এটা ববিন আৰু তলৰ এটা ববিনৰ সূতাকেইডাল ল'ব লাগিব, দুডালকৈ লৈ ঘৰকেইটা দিব লাগিব। মই প্ৰথমতে ঘৰ দিয়াটো আপোনালোক দেখুওৱা নহ'ল, সেয়েহে লাষ্টত আপোনালোকক ঘৰটো দেখুৱাই দিলোঁ। এনেধৰণে বাতি কাঢ়ি তাৰপিছত লাষ্টত আপুনি ফ্ৰেমটো দাঙি লৈ যাব লাগিব, নহ'লে আপুনি ববিনকেইটা উঠাই লৈ যাব লাগিব। যিহেতু আমাৰ ইয়াতে 20টা ববিন আছে, সেয়েহে গোটেইকেইটা একেলগে উঠাই নিয়াটো সম্ভৱ নহয় বাবে ফ্ৰেমটোৱে দাঙি নিয়া হৈছে। আৰু ফ্ৰেমটো দাঙি নি গোটেইকেইটা ববিনৰ পৰা সূতাকেইডাল কাটি লাষ্টত গাঁঠি দিয়া হৈছে। এনেধৰণে গাঁঠি দিব লাগে। তাৰপিছত এতিয়া কাম আহিল চলাবৰ কাৰণে প্ৰথমে মাৰি এডাল ভৰাব লাগিব। সূতাখিনিৰ মাজত যিখিনি আমাৰ এনেকৈ মাৰি এডাল এটা চাইডে ভৰালোঁ, তাৰপিছত নেক্সট দীঘল চাই ইফালে এডাল ভৰাব লাগিব। এইডাল যদি নভৰাই তেতিয়াহ'লে আপোনাৰ যদি সূতাখিনি কিবা কাৰণত জইন লাগি গ'ল, এইফালৰ সূতাখিনি সিফালৰ সূতা দুইটা মিক্স হৈ গ'ল, তেতিয়াহ'লে আপোনাৰ চব খতম। আৰু যিটো আপুনি পাক দিছিলে আপোনাৰ মূৰ থাকিলে সেইটো আপোনাৰ নোহোৱা হৈ যাব। পাৰিলে ৰছী এডাল ভৰাই থ'ব লাগে। গতিকে ৰছী এডাল ভৰাই থোৱা হ'ল যাতে মাৰিডাল ওলাই গ'লেও কেতিয়াবা পিছলি তেনেকৈ, কিন্তু ৰছীডাল যাতে গাঁঠি দিয়াৰ পিছত ওলাই নাযায়, তেতিয়া ৰছীডাল থাকিবলৈ আপোনাৰ হৈ যাব। গতিকে এতিয়া এইফালৰ খুঁটিটো আপুনি উঘালিব নালাগে, সেইটো খুঁটি থাকিয়ে গ'ল। নেক্সট এইফালে এটা খুঁটি পুতি ল'ব লাগিব। এইফালে এটা খুঁটি পুতি লৈ পেলাই আপুনি চিধাকৈ ল'ব লাগিব। তাৰপিছত এতিয়া পিন্ধাব লাগিব ৰাজ, আৰু সূতাখিনি আপুনি বহলকৈ ল'ব লাগিব, এডালকৈ ধুনীয়াকৈ। আপোনাৰ যিটো এটা পাক দিছিলে আপুনি গম পাইছে, 20ডালকৈ দিয়া আছিলে, গতিকে তেনেকৈ আপুনি মূৰটো এনেকৈ ধুনীয়াকৈ মিলাই ল'ব লাগিব। এনে ৰাস পিন্ধাবৰ কাৰণে আপোনাৰ সুবিধা হয়, সেইবাবে আপুনি এনেকৈ বহলকৈ ল'ব লাগিব। তাৰপিছত এতিয়া আপুনি ৰাহ পিন্ধাব লাগিব। ৰাহ পিন্ধাবৰ কাৰণে আপুনি প্ৰথমে ৰাহখনত হিচাপ কৰি ল'ব লাগিব কিমানটা আপোনাৰ হাতী আছে আৰু লগতে আপোনাৰ সূতা কিমানডাল হ'ল। আমাৰ ইয়াতে টোটেল 950 হৈছে, যিহেতু 1000 দিলে আমাৰ বহুত বেছি বহল হৈ যাব, সেইকাৰণে আমি 950 দিলোঁ। ইয়াতে চাদৰ মেখেলা একেলগে আছে, যিহেতু মেখেলাত 950 নালাগে, 900 হ'লেই হৈ যায়। তথাপিও চাদৰৰ কাৰণে আমি একেলগে লগালোঁ, যিহেতু বেছিকৈ দি দিলোঁ। যিহেতু আজিকালি আমাৰ মেখেলা চাদৰবিলাকত পুতলটো বেছিকৈ থাকে, সেইবাবে। তাৰপিছত আপোনাক দেখুৱাই দিছোঁ। ইয়াতে যিহেতু প্ৰথমে ঘৰকেইডাল আছিলে, ঘৰকেইডালত দুডাল সূতা আছিলে, ঘৰকেইডালত আমি দুডালকৈ সূতা সোমাই ল'ব লাগিব। মানে ৰাহৰ এটা সূতাত আমি দুডালকৈ সূতা ল'ব লাগিব। আমি যে পাককেইটা দিছিলোঁ, সেই পাককেইটাত দেখিছে এডালকৈ আঙুলিটো ভৰাই দিলে ধুনীয়াকৈ এডালকৈ সূতা ওলাই আহে, সেইবাবে পাক দিয়া হয়। আৰু যদি আপুনি তোলে, মানে আপুনি ডাইৰেক্ট তোলে চেৰেকীত লৈ, তেতিয়াহ'লে আপোনাৰ এয়া পাকটো দিবই লাগিব, মূৰ থাকিবই লাগিব। আৰু যদি আপুনি ৰেডিমেড ব্যৱহাৰ কৰে, তেতিয়াহ'লে আপোনাৰ পাক বা মূৰটো নাথাকিলেও কথা নাই। আমি ইয়াতে ৰেডিমেড ব্যৱহাৰ কৰিম, তথাপিও আমি মূৰটো ৰাখি থৈছোঁ, কাৰণ চলাবৰ কাৰণে মূৰ আমাক লাগিবই। তাৰপিছত আমি দেখিছে এনেকৈ এটা সূতা ব্যৱহাৰ কৰিব লাগিব, মানে এটা সূতাকেইডাল ভৰাব লাগিব। ইয়াতে আমাৰ যিহেতু 10টা ঘৰ আছিলে, 10ডাল সূতাৰ, মানে 20ডাল সূতা, এটাত দুডালকৈ সূতা আছিলে, সেয়ে আমি 10টা সূতাত 20ডাল সূতা ভৰাব লাগিব। প্ৰথমে ঘৰকেইটা এনেকৈ ভৰাই লৈছোঁ দুডালকৈ, তাৰপিছত আপুনি এডাল সূতা ভৰাব লাগিব। 950টা সূতাত আপুনি 950ডাল ভৰাব লাগিব। ভাবক তেতিয়াহ'লে আপোনাৰ চকু পৰীক্ষা কৰিবৰ কাৰণে কিমান বেছি কষ্ট হয়। যদি আপোনাৰ চকু ঠিকে থাকে, তেতিয়াহ'লে আপোনাৰ ৰাহত এটাও সূতা নোহোৱাকৈ ধুনীয়াকৈ সূতা ভৰাব পাৰিব। আৰু যদি চকুৰ প্ৰব্লেম থাকে, তেতিয়াহ'লে আপোনাৰ সূতা ৰৈ যাব পাৰে, নহ'লে আপোনাৰ সূতা হ'লেও ৰৈ যাব পাৰে। গতিকে এইটো চকু পৰীক্ষা বুলি ক'ব পাৰি। এডাল সূতা এটা সূতাত ভৰাব লাগে, যিহেতু বহুত কষ্ট হয় এইখিনি কৰোঁতে। দেখা পাইছে কেনেধৰণে মই ভৰাইছোঁ। প্ৰথমে মই মাক ভৰাব দিছিলোঁ, কাৰণ মই ভিডিঅ'টো কৰিব লাগে। মায়ে যিহেতু ভিডিঅ' কৰিব নাজানে, প্ৰথমে মাক ভৰাব দিলোঁ। আৰু মায়ে যিহেতু ইমান টাইম বহি থাকিব নোৱাৰে, প্ৰথমে যিখিনি ভৰাইছে সেইখিনি আপোনালোকক দেখুৱাই দিলোঁ। আৰু মই যিখিনি ভৰাইছিলোঁ সেইখিনি ভিডিঅ' কৰা মানুহ নাই, যিহেতু সেইখিনি কৰা নহ'ল। মই কমপ্লিট গোটেইখিনি ভৰাই কমপ্লিট কৰিছোঁ। প্ৰথমে মায়ে অকণমান কৰিছে। এনেকৈ গোটেইখিনি ভৰোৱা হয়। আৰু অকণমান দেখুৱাই দিছোঁ আপোনালোকক সূতাকেইডালত। আৰু আপোনাৰ কটাটো যিটো আমাৰ ৰাহত বিন্ধোৱা কটা, সেইটো আপুনি কিনিব পায়, সেইটো কিনিব লাগে, দোকানত সুধিলে আপুনি পাই যাব। আমাৰ এইটো বহুত পুৰণি কটা হয়, এই পিতলৰ। আজিকালি কিহৰ পায় সেয়া নাজানো বাৰু, কাৰণ আমি কিনাই নাই। যিয়ে এবাৰ কিনি থৈছিলোঁ সেয়া এতিয়ালৈকে ব্যৱহাৰ কৰিয়ে আছোঁ। গতিকে এইটো ৰাহ বিন্ধোৱা কটা বুলি কয়। যদি আপোনালোকৰ নাই বা আপুনি বেলেগৰে বিন্ধাই আছে, এইটো ব্যৱহাৰ কৰিব বিচাৰে, তেতিয়াহ'লে দোকানত ক'লে আপুনি কিনিব পাৰিব।
আৰু এইটো সদায় কেৰাচিনৰ ডাব্বাত মানে ভৰাই থৈ দিব ৰাহৰ কটাটো, তেতিয়াহ'লে কেতিয়াও বেয়া নহয় কেৰাচিনৰ ডাব্বাত ভৰাই থ'লে। এডাল এডালকৈ সূতা যদি আপোনাক বেলেগে উলিয়াই দি থাকে তেতিয়াহ'লে আপোনাৰ বেছি সুবিধা হয় আৰু উৰা বিন্ধও সোনকালে হয়। যদি আপুনি অকলে কৰি আছে তেতিয়াহ'লে আপুনি নিজেই এটা আঙুলিৰে বাওঁ হাতখনেৰে এডাল সূতা উলিয়াব লাগিব আৰু এইফালে আপুনি ভৰাই যাব লাগিব। মই যেতিয়া বিন্ধাই আছিলোঁ তেতিয়া মায়ে মোক উলিয়াই দি আছিলে, তেতিয়া সেইকাৰণে মোৰ সোনকালে হৈছে। আৰু এতিয়া যিহেতু মই ভিডিঅ' কৰি আছোঁ কাৰণে মায়ে নিজে নিজে কৰি আছে, সেয়েহে অকণমান দেৰি লাগিছে। ৰা বিন্দুৱাটো আপোনালোকক দেখুৱাই দিলোঁ, কেনেকুৱা লাগিছে আপোনালোকে জনাব। তাৰপিছত থাকিব আমাৰ চলোৱা ভিডিঅ'টো চলাব লাগে কেনেকৈ, সেয়া আপোনালোকক নেক্সট ভিডিঅ'ত দেখুৱাই দিম। যিহেতু এতিয়া বহুত বেছি দীঘল হৈ যাব ভিডিঅ'টো, 10 মিনিট বেছি হৈ গ'ল, গতিকে ইমান বেছি চোৱাৰ কাৰো ধৈৰ্য নাথাকে। ভিডিঅ'টো চাই কেনেকুৱা পালে জনাব। মই গোটেইখিনি বিন্ধাই ৰা কমপ্লিট কৰি দিলোঁ আৰু যিটো আমাৰ ডাঙৰ এয়া মাইডাল দেখিছে সেইডাল সোমাই থোৱাৰ কাৰণে আমাৰ বেছি সুবিধা হৈছে। আশা কৰোঁ ভিডিঅ'টো চাই আপোনালোকে ভাল পাইছে, ভাল পালে লাইক কৰিবলৈ নাপাহৰিব। আজিলৈ বাই বাই।